हेलो फ्रेंड्स আপোনালোক সকলোকে মনিকাৰ পাকঘৰলৈ স্বাগতম জনালো फ्रेंड्स আজি মই চিকেনৰ ৰেচিপি এটা লৈ আহিছো চিকেনৰ ৰেচিপিটো মই কেনে ধৰণে বনালো আপোনালোক সকলোকে দেখাও আহক আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকে চাই থাকিব তেতিয়াহে বুজি পাব মই কি ধৰণে চিকেনৰ ৰেচিপিটো বনালো फ्रेंड्स আহকচোন মই ৰেচিপিটো আগবাঢ়ি লৈ যাও কি ধৰণে বনালো চিকেন 800 গ্ৰাম লৈছো নহৰু দিছো আদা দিছো এতিয়া বিলাহী দিছো পিয়াজ দিছো এতিয়া ইয়াৰ পেষ্ট এটা বনাই লম পেষ্ট বনোৱা হৈ গল পেষ্ট জ্বলাই কেৰাহীখন পাতি দিছো কেৰাহীখন গৰম হওক তাৰ পাছত তেল এড কৰিম কেৰাহীখন গৰম হৈ গল এতিয়া তেল ঢালি দিম তেলটো গৰম হোৱাৰ পাছত গোটা গৰম মছলা দিম তেল গৰম হৈ গল গোটা গৰম মছলা দি দিছো অলপ গোটা জিৰাও দিছো টুকুৰা কৰি এখিলা তেজপাত দিছো বনোৱা পেষ্টখিনি এতিয়া তেলত দি দিছো ভালদৰে এতিয়া পেষ্টখিনি ভাজি ল'ব লাগিব কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভজা হৈ গল এতিয়া মছলাবোৰ এড কৰিম হালধি 1 চামুচ জিৰা গুড়া 1 চামুচ ধনিয়া গুড়া 1 চামুচ নিমখ 1 চামুচ জলকীয়া গুড়া আধা চামুচ জালুক গুড়া 1 চামুচ এতিয়া ভালদৰে মছলাখিনি ভাজি লম ভালদৰে মছলাখিনি ভজা হৈ গল এতিয়া চিকেনখিনি এড কৰি দিম চিকেনখিনি এতিয়া ভালদৰে ভাজি লম চিকেনখিনি ভালদৰে ভজা হৈ গল এতিয়া মই পানী ইয়াত 2 গিলাচ দি দিম মই 2 গিলাচ দিছো আপোনালোকে আপোনাৰ মতে দিব কিমান খাই কম বেছি সেই পৰিমাণে দিব মাংসখিনি ভালদৰে সিজা হৈ গল এতিয়া 1 চামুচ গৰম মছলা দি দিছো মাংসখিনি বনোৱা হৈ গল এতিয়া হেখত কস্তুৰী মেথি অলপ দি দিছো থ্যাংক ইউ फ्रेंड्स মোৰ ভিডিওটো হেখলৈকে চোৱাৰ বাবে মোৰ মাংস ৰেডি হৈ গৈছে আপোনালোকক মোৰ ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক এটা কৰিব আৰু নতুন মোৰ চেনেলত আহিছে যদি সাবস্ক্ৰাইব এটা কৰি দিব